আজি পুৰা খানা খাম আমি ন খাবানে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছে নহয়? মোৰো ভালে। আজি আমি খানা খাম, সেইকাৰণে গোটেইকেইটাই মাংস আনিবৰ কাৰণে ওলালোঁ। বলক ভিডিঅ'টো পুৰা চাই থাকিব আজি শেষলৈকে। স্কিপ আৰু নতুনকৈ যোনে মোৰ ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব কৰি থ'ব। আমি এতিয়া খানাৰ বজাৰ কৰিব যাই আছোঁ। পুৰা ভিডিঅ'টো গোটেইখিনি চাব, আমি পুৰা গোটেইখিনি দেখুৱাম আৰু খানাত কি কৰোঁ। স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। আমি এতিয়া ব্ৰইলাৰৰ দোকানত আহি পালোঁ। দাদাই ব্ৰইলাৰ কাটব আৰু জুখি আছে। গোটেই গোটেই নেনাও, আমি কাটি নিম। আপুনি কাটি দেখ, ঘৰত আৰু আমি নাকাটো। এতিয়া দাদাৰ মাংস কটা হ'ল। আমি এতিয়া মাংসখিনি ল'ম, লৈ আৰু ঘৰত যাম আৰু যাই মস্তকে খানা খাম আজি। আমি এতিয়া চব্জিৰ দোকানত আহিলোঁ। এতিয়া অলপ চব্জিও লওঁ। চব্জি লাগছিল, চব্জি লাগে। জোখা বিলাহী 1 কেজি জোখা, জ্বালা জোখা। আমাৰ ওচৰতে এখন বাজে হোটেল খুলিব, কালি অপেনিং হ'ব। সেইকাৰণে আমি আজি অলপ এনে ফুৰিব আহিলোঁ। পুৰা ভিডিঅ'টো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব। আমি এতিয়া বজাৰৰ পৰা আহি চব্জি কাটি আছে মামীহঁতে। চব্জিত কি দিবা? ৰঙালাও, পানীলাও আৰু কি আছে? আলু, বেঙেনা, পিঁয়াজ চব থাকিব। বা জ্বালা পিঁয়াজো দিবা চব্জিত। এইফালে ৰান্ধি আছে, এইটো ৰান্ধেনি দেখা নাপায়। আমি ঘৰৰ ভিতৰতে প্ৰগ্ৰেমটো কৰিছোঁ। আমাৰ এতিয়া দালি বহাইছে বাইদেউ। দালি চিনিব হ'লা নেকি? হা কিমান টাইম হ'ল? উতলি আছে দেখোন। হবাৰ হ'ল নে? কিমান টাইম আছে? দেৰি আছে। খৰি ভাল ন? জুই বঢ়িয়া আছে। তুমি কি বনাবা? মাংস বনাবা? অঁ, এই বোলে মাংস বনাব। তেতিয়া খাম আৰু আমি আজি না। তোমাৰ চব্জি কাটাই হোৱা নাই, ইমান দেৰি লাগে চব্জি এনে কাটাতে। কি কাটি আছা? এই তাকটো লাগে। অ' ৰঙালাও চিন ক'ত দিছে, ইমান সৰুকে কাটি আছে। তুমি থুলা বিলাহী। অ' চব্জিখিনি লৈ যাওঁ, চব্জিখিনি। হিৰণ দাই হিৰণ চব্জিখিনি দাঙি দেচোন। হিৰণ চব্জিখিনি থবা নিব, চব্জিখিনি থবা যোৱা থুলা চব্জিখিনি। বাইদেউ এতিয়া পিঠা বনাই আছে, আমি পিঠা খাম চাই দি। এইটো পিঠা আপোনালোকে খাই পাইছে নে? কেনেকে বনাই জানেনে? কেনেকে বনাইনো এইটো পিঠা? গুড়াই কলে সানি পেলাই তাতে গুড় মিঠাই দিয়ে। গুড়া কলে সানি ল'ব লাগে। সানি পেলাই গুড় মিঠাই, তাৰপিছত পাতত দিব লাগে। পাতত কেনেকে দিব লাগে? দিব পাৰি গৰম পানীত দি। তুমি কেনেকে দিছ? ফুলি পেলাটো দেখাই দিছো। বান্ধি লৈছ? বান্ধি মানে এনেই চেপ্তা কৰি দিছোঁ। এনেকে দি আকৌ তাতে বহি দিবা। তাৱাত ভাজি দিছোঁ। জুত এখন তাৱা পাতি দিছি, দি তাতে পিঠাকেইটা বহাই দিছি। এনেকৈ ভাজি থাকিব লাগে, দেৰি লাগে অলপ টাইম লাগে। হ'ল নেকি? এইকেইটা হৈছে নেকি? দেখাত কিন্তু ধুনীয়া আছে। সোৱাদ বা কেনেকুৱা? দেতে বনোৱা ন, আমি চাই দি খাম আৰু। অঁ, ব্ৰইলাৰৰ মাংসটোতো খাবই আৰু ঠেংগিখানো এৰা নাই। ঠেঙো খাবা? হা কেনেকৈ খাই ঠেংগিখান? কি কৰিছ? বইল কৰি কি কৰিবা? চাফা কৰি কিনে ফ্ৰাই কৰি বা পুৰি খাম। পুৰি খাবানে? পুৰিও খাব পাৰি, ফ্ৰাই কৰি খাব পাৰি, পকৰা খাব পাৰি। পকৰা কোনে পকৰা বনাবা? বনোৱা, আমিও খাই চাম, আমি খাই পোৱা নাই। এইফালে এতিয়া দালিত তেল দিব।
পিঁয়াজ আৰু তেল ৰেডি ৰান্ধনীটো ক'ত গ'ল আমাৰ এইটো দে 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 দালিত তেল দে তাড়াতাড়ি দেৰি হ'ল দালি দিব পৰা হৈছে পিঁয়াজ দৈ গেল কি দিলা হে আদা ৰহুন কি ধুনীয়া চেণ্ট ওলছি দে আমি খাই মজা পাম কিন্তু না ফাইনেলি আমাৰ এতিয়া দালি হ'ল হ'বৰে আৰু হ'বৰ হ'লে আৰু ময়ে বনালো দালি খাই আছে আমাৰ এতিয়া মাংস বহালে বাইদেউ হ'ল নে কি মাংস ভাজি আছ কিমান দেৰি আছে আৰু ঠেংটো দিছ তাতে কিমান টাইম হ'ল বহাবা মই নাহোঁতে বহাই দিলে আৰু জিৰা দিলা চব দিছ কিমান টাইম লাগব ভাজোতে কালারটো কেন আইছি রেড চিলি আনা আছে না এ কালারটো হচ্ছে ধুনীয়া আছে চিকেন তো আনছি এইটো মাংস বনোৱা ৰান্ধনী আমাৰ লাগলে নিব পাৰিব ৰান্ধনী যদি আপোনালোকক লাগে এক লৈ যাম আৰু আমি ন ক'ত যাবা পিকনিক খাবা যাব কি দেশৰ একবাৰ কোৱা আমি এতিয়া ভাজা মাংস অলপ খাই চাওঁ কেনেকুৱা সোৱাদ হ'ল মামী ঠেং খাব আমি মাংস খাম দে পানি দি থৈ আহা লাগে এতিয়া মামী ঠেং খাই আছে তুমি মাংস খাই আছ হা ঠেং খাই কেনে পালা হা মজা ভাল লাগছি নে বুঢ়া আঙুলিকেইটা খাই আছ দেখোন ও ঠেঙৰ আঙুলিকেইটা খালা হা গোটেই নাখাবানে নাখাওঁ মই নাখাওঁ চিকেন চিকেন নাখাওঁ লেগ পিস তুমি লেগ পিচ খাই আছ অলপমান দিবা লেগ পিস তুমি লেগ পিচ খাই আছ নাখাওঁ মই মই মাংস খাম মা আৰু ধনক পিছ লেগ পিচ আছে উঠছি নে আগে চাই লচোন এই ভালে খাওয়া বাহির উঠছে দিবা উঠছি উঠো নে বড়ছি না টিপি দি কমকে শাক কমকে খাইছো ৰ'বা মই লেগ পিচ খাওঁ নে নহয় মাংস খাইছো ভাল লাগছি অ' লেগ পিচে খাই লেগ পিচ খাই শেষ কৰি দিলা ঠেঙৰ লেগ পিচ মৰম আৰু চুই বেছি এটা কোনবা খাব নেকি মজা আছে খাই যদি মই ধন্যবাদ বনাই খুৱাম খাম দে বনাবা বাকী খালি কৰি দিলে আৰু এক পিচ লেগ পিচ আছে আৰু এজনী খাব কি লাগে মজা লাগছে দে খাই কি করবে কি কৰি আছ মই মছলা খুন্দি আছো ৰবা মাংসত দিবা ইলাচি আৰু এইটো কি কৰিবা কি কয় ন লং ইলাচি লং খুন্দি আছো মাংস দুখন গেল মাংসটো হ'ব আৰু ন এইটো মাংস হ'বই মই ভাত বনাই লৈ আহিলোঁ এতিয়া মাংসখন অলপ মই চাম আৰু এতিয়া এইটো কুকাৰ ভাতৰ খৰাই লৈ আছো হ'ব নে খুন্দা হ'ব জ্বলা জ্বলা বেছিকে দিম তিতে তুমি খাবা নৰবে ৰান্ধনী আমাৰ জ্বলা খানা বঙা জ্বলা দিলে খাব হা জ্বলা খাৱা নেকি নাখাওঁ এটা বঙা জ্বলা পালি একবাৰ থৈ গৈ বাহ হয় হ'ব দে এটা বস্তু খাই আছে হ'ব দে কি আমাৰ এতিয়া মাংস ৰেডি হৈ গ'ল কালাৰটো কেনেকুৱা হৈছে বা ধুনীয়া আছে
ধুনীয়া নে আপোনালোকে কমেণ্ট কৰি ক'বচোন কালাৰটো কেনেকুৱা হৈছে আমাৰ মাংসটোৰ আমি এতিয়া খাম আৰু খোৱাহে কথা হা আমি আজি পাতত ভাত খাম সেইকাৰণে পাত কাটব আহি আছোঁ সদায় ঘৰত কাঁহিতে খাই থাকোঁ সেইকাৰণে আজি পাতত খাই চাম আৰু পাতত খাই বহুত ভাল লাগে কলপাত আজিকালি বিচাৰি নাপায় আমি বিচাৰি বিচাৰি আহি দুখন পালোঁ বাইদেউ কাটি আছে এতিয়া কলপাত কলপাত আগগিটা কি হৈছে সৰু ছোৱালী খাব দিয়ক তে আমিও ভাত খাম আৰু কলপাত গেন কাটি নি পেলাই আমাৰ ল'ৰা ছোৱালীকেইটা কেইটা খাব দিছোঁ খাই আছে কেনে হৈছে বাবু হাত খাৱা হা টেষ্টি অ মাইনা ভাল লাগছে না খাই দেখা তাৰপিছত আমি খাম আৰু বাবুহঁতৰ খাৱালি আমাৰ এতিয়া খানা ৰেডি ভাত চব্জি আহিল ভাত দি আছে অ তুমি কি আনছ দালি নে দে দে অলপ অলপ দি যা অলপ কমকে দিবি দালি অ হ'ব 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 আমাৰ খানাত বেছি আইটেম নাই দালি চব্জি আৰু মাংসয়ে কলপাতত বহুত দিন ভাত খোৱা নাই আজি প্ৰথম আৰু প্ৰথম কলপাতত বহুত দিনৰ মূৰত আজি ভাত খালোঁ আমি দে খাৱা কি চাহ আছা মামি খালাই ভাত এই আমাৰ মাংস আমি এতিয়া ভাত খাওঁ আৰু ভোক লাগছি পুৰা ভাত খাই আছে কমকে হা এই মাংস বিলত চবতে বাইৰি পায় ভাত পায় এই এই মাংস চবতে বিলে মই মাংস বেলে নিয়ে কলপাতটো কিয় ললি চব খিনি উলিয়াই লৈছো যাক লাগে মানে ললি গ'ল হ'বনে ভাল লাগে সেইকাৰণে আজি পাতত খাইছো সদায় কাঁহিত খাই থাকো আজি পাতত খাইছো আমাৰ এইকেইটা খাৱা নাই মই ভাগে ভাগে খাই উঠছো আছে ৰাতিক লাগি হ'ব এতিয়া খানা শেষ বাই 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 এই পাত ফেলো যাব এতিয়া আমাৰ কেমেৰা হেৰি ইউটিউবাৰ নিটো আমাৰ তুমি ভালে দেখা ধৰ্ম হ'ব যা পাত ফেললি মই কেমেৰামেন না দে হ'ব আজিলৈকে বাই বাই হ'ল আমাৰ এতিয়া খানা খোৱা হ'ল আমি এতিয়া ঘৰত যাওঁ কেৰাহী লৈ আছে কুকাৰ লৈ আছে বহুত দিনৰ পৰা ভাবি ভাবি খানাটো আজি হঠাতে খাই দিলোঁ মই বহুত দূৰ যাম কাপোৰ পিন্ধি আহিলোঁ খাই বহুত ভালে লাগিল খানাটো খাই বহুত ভালে লাগিল আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বাই বাই